আজি আমি ওদালগুৰি জিলা তামোলবাৰী গৌৰীকান্ত ৰাভা সমন্বয় ক্ষেত্ৰত 45 সংখ্যক প্ৰতিষ্ঠা দিৱস নিখিল ৰাভা ছাত্ৰ সন্থা আৰু ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদ লগতে ওদালগুৰি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ একেলগে আমি যুটীয়াভাৱে ইয়াত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু কনফাৰেন্স অৰ্থাৎ দ্বিবাৰ্ষিক অধিৱেশন আমি একেলগে অনুষ্ঠিত কৰিব গৈ আছোঁ 11 আৰু 12 ফেব্ৰুৱাৰী তাৰিখ। আজি 11 তাৰিখ 11 ফেব্ৰুৱাৰী তাৰিখ আমাৰ ইতিমধ্যে কাৰ্যসূচী মৰ্মে ইণ্টাৰ আঞ্চলিক ভলীবল কম্পিটিশ্যন ইতিমধ্যে হৈ আছে আৰু 12 বজালৈকে আমাৰ মহিলা পৰিষদ আৰু ষ্টুডেণ্ট ইউনিয়নৰ আৰ্টছৰ আমাৰ ডেলিগেট ছেশ্যন আছে। তো ইয়াতে আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ সাংগঠনিক নিয়ম অনুযায়ী আমাৰ পুৰণা সমিতি গঠন হ'ব। পুৰণা সমিতি গঠন হৈ আজি নতুন ক্ষমা কৰিব পুৰণা সমিতি ভংগ হৈ ফালে নতুন সমিতি গঠন হ'ব। গতিকে সুন্দৰ প্ৰস্তুতি আমি আশা ৰাখিছোঁ আমাৰ যি কাৰ্যসূচী সুন্দৰভাৱে ইয়াত ৰূপায়ণ কৰিব পাৰিম। এজ এ আৰ্টছু অৰ্থাৎ নিখিল ৰাভা ছাত্ৰ সন্থা হিচাপে আজি আমি ইয়াত কনফাৰেন্স পাতিব গৈ আছোঁ। প্ৰতিষ্ঠা দিৱস আমি অনুষ্ঠিত কৰিব গৈ আছোঁ। তো আমাৰ এটা বিশেষ লক্ষ্য আছে, আমাৰ এটা বিশেষ উদ্দেশ্য আছে। আমাৰ নিজৰ ৰাভা জনগোষ্ঠীটোৰ যি ভাষা, কলা, সংস্কৃতি, খাদ্য সম্ভাৰ, পৰম্পৰা, এই খাদ্য সম্ভাৰ, ভাষা, কলা, সংস্কৃতি ৰক্ষাৰ অৰ্থে আমাৰ যি নেকি কৃষ্টি, আমাৰ যি নেকি ভাষা, কলা, সংস্কৃতি ৰক্ষাৰ অৰ্থে আমি কাম কৰি আহিছোঁ। আমি শৈক্ষিক দিশত কাম কৰি আহিছোঁ, সামাজিক দিশত কাম কৰি আহিছোঁ, অৰ্থনৈতিক দিশত কাম কৰি আহিছোঁ। বিশেষকৈ আমাৰ উদ্দেশ্য আমাৰ যি কৃষ্টি, সেই কৃষ্টি আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰাত আমি গুৰুত্ব দিছোঁ আৰু আমাৰ উঠি অহা যুৱ প্ৰজন্ম, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি কেনেকুৱা ধৰণৰ শৈক্ষিক দিশত আমি আগুৱাই লৈ যাব পাৰিম। আমাৰ জনগোষ্ঠীটোৰ পৰা আজিৰ তাৰিখত যিবিলাক নেকি আমি অভাৱ হৈ আছে, যেনে ACS, IPS, UPSC, APSC আমি কোচিঙৰ ব্যৱস্থা কৰিছোঁ আৰু আহি থকা দিনত আমাৰ সমাজখনৰ পৰা, আমাৰ জনগোষ্ঠীটোৰ পৰা যাতে নেকি আগন্তুক দিনত আমি ACS অফিচাৰ আমি সৃষ্টি কৰিব পাৰোঁ, UPS ক্লিয়াৰ কৰি পেলাই IPS আমি অফিচাৰ সৃষ্টি কৰিব পাৰোঁ আৰু আমি এটা জনগোষ্ঠীটোৰ ভিতৰত আমি ৰাইজৰ দৃষ্টিগোচৰ হোৱাকৈ যাতে নেকি আমি ভাল আমি মানৱ সম্পদ গঢ় দিব পাৰোঁ, তাৰ বাবে আমি ৰাভা ছাত্ৰ সন্থাই যথেষ্ট কাম কৰি আহিছোঁ। আৰু আমি আজি এটা বাৰ্তা দিব বিচাৰিছোঁ, আমাৰ কেৱল ৰাভা জনগোষ্ঠী বুলি পেলাই নহয়, আজি যুৱ চামত যি যুৱ অশৃংখলতা, যি মাদক দ্ৰব্যৰ মানে বৃহৎ প্ৰচলন, সেইবিলাক যাতে নেকি অলপমান তাৰ পৰা আঁতৰি আহি পেলাই যাতে নেকি আমি সংগঠনমুখী কৰিব পাৰোঁ, যুৱ চামক সাংস্কৃতিকমুখী কৰিব পাৰোঁ, শৈক্ষিকমুখী আমি কৰিব পাৰোঁ, আমি প্ৰয়াস কৰিছোঁ। তো আমি দেখা পাওঁ আৰু আমি ইতিমধ্যে আমাৰ দৃষ্টিগোচৰ হৈছে আজিৰ যুৱ চামে কম বয়সত বিয়া বাৰু কৰি এজেড নোহোৱাকৈ বিয়া বাৰু হৈ পেলাই যিটো নেকি এটা বেয়া পৰিৱেশত গতি কৰিছে। গতিকে আমি ছাত্ৰ সংগঠনে বাল্য বিবাহ আৰু আধাতে এডুকেশ্যন মানে সামৰি ফালে, যেনে কোনোবাই 9লৈকে গৈ ফালে, কোনোবাই ক্লাছ 10লৈকে, কোনোবাই আন্ধাৰ মেট্ৰিক, কোনোবাই মেট্ৰিক কমপ্লিট কৰি ফালে বিয়া বাৰু কৰি ফালে মানে তাৰ জীৱনটো ধ্বংস হোৱা আমি দেখা পাইছোঁ। গতিকে আমাৰ এই যে ছাত্ৰ সংগঠন হিচাপে, এজ এ আৰ্টছু হিচাপে, এজ এ জাতীয় সংগঠন হিচাপে এই ছাত্ৰ ছাত্ৰীসকলক আমি আহি থকা দিনত আগুৱাই লৈ যোৱাৰ স্বাৰ্থত আমি ইতিমধ্যে বহুত এৱাৰনেছ কৰিছোঁ, বহুত আমি এৱাৰনেছ কৰি পেলাই সজাগ কৰিছোঁ, সচেতন কৰিছোঁ। তো এতিয়াও আমি 100% ছাকচেছ বুলি পেলাই ক'ব বিচৰা নাই। আমাৰ সমাজখনৰ প্ৰতি, আমাৰ যুৱ চামৰ প্ৰতি, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ কৰণীয় যথেষ্ট আছে। আহি থকা দিনত আমি ছাত্ৰ ছাত্ৰীসকলৰ যি শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক দিশত আমি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যোৱাৰ আমি প্ৰয়াস কৰিছোঁ আৰু তাৰে আমি উদাহৰণ হিচাপে আজি ইয়াত ওদালগুৰি জিলাৰ গৌৰীকান্ত ৰাভা সমন্বয় ক্ষেত্ৰত আমি 45তম নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস পাতিছোঁ আৰু ইয়াৰ লগত সংগতি ৰাখি আমি ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ, ওদালগুৰি ডিষ্ট্ৰিক্ট কমিটিৰ আমি কনফাৰেন্স পাতিছোঁ। গতিকে আমি আশা ৰাখিম ছাত্ৰ সংগঠনমুখী হওক আমাৰ যুৱ চামে, মানে সামাজিকমুখী হওক, আধ্যাত্মিক দিশত ব্ৰতী হৈ পেলাই তেওঁলোকে নিজকে মানৱ সম্পদ গঢ় দিয়াত তেওঁলোকে প্ৰয়াস কৰক, তেওঁলোকে মানে চেষ্টা কৰক। আমি অব্যাহত ৰাখিছোঁ আৰু অনাগত দিনত আমি যথেষ্ট কাম কৰিবলগীয়া আছে আৰু আমি কাম কৰি আহিছোঁ আৰু আমি কাম কৰি যাম। আমাৰ সমাজ ব্যৱস্থাত এই শিক্ষিত যুৱ চামেই হওক, সি বা আমাৰ সামাজিক ব্যৱস্থাই হওক, আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেনেকুৱা ধৰণৰ আগবাঢ়ি যাব লাগিছিল, ই শৈক্ষিক দিশত হওক বা সি সামাজিক দিশত হওক, সি বা আধ্যাত্মিক দিশত হওক, এজন
মানৱ হিচাপে এজন ছাত্ৰ হিচাপে যিখিনি আগবাঢ়ি যাব লাগিছিল তাৰ প্ৰতি তেওঁলোকে ইণ্টাৰেষ্টেড নোহোৱাকৈ আমাৰ যুৱচামে অন্য দিশতহে বেছি গুৰুত্ব দিয়া আমাৰ পৰিলক্ষিত হৈছে যেনে আজি ছ'চিয়েল মিডিয়াতে হওক বা আন ক্ষেত্ৰতে হওক বা তেনেকুৱা আমি বেছি এটা আগ্ৰহী মনোভাৱ আমি দেখা পাইছোঁ গতিকে মই যুৱচামক এইটোৱে মই অনুৰোধ জনাম আমি যুৱচামে নিজকে গঢ় দিবৰ কাৰণে নিজকে আগবাঢ়ি যাবৰ কাৰণে যিটো আমি আগ্ৰহী মনোভাৱেৰে আমি সমাজখনৰ কাম কৰিব লাগিব ছাত্ৰ সমাজৰ আমি কাম কৰিব লাগিব আমি আধ্যাত্মিক দিশত আগবাঢ়ি পেলাই আমি নিজক গঢ় দিয়াৰ যিটো নেকি প্ৰয়াস সেইখিনি আমি প্ৰচেষ্টা হাতত লৈ পেলাই আমি আগবাঢ়ি গ'লে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে নিজেও আগবাঢ়ি যাব আৰু আমি নিজে ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যোৱাৰ লগতে আমি আমাৰ জনগোষ্ঠীটোকো আমি আগুৱাই লৈ যাব পাৰিম আৰু ইয়াৰ লগে লগে আমি নিজৰ সমাজখনকো আমি আগবাঢ়ি লৈ যাব পাৰিম আমি দেশখনকো আমি আগবঢ়াই লৈ যাব পাৰিম আৰু আমাৰ যিখিনি নেকি প্ৰয়োজনীয় সেইখিনিও আমি সুন্দৰকৈ আমি আগবাঢ়াই লৈ যাব পাৰিম বুলি পেলাই মই ক'ব বিচাৰিছোঁ হয় আমাৰ অহাকালি আবেলি 1 বজাত আমাৰ অপেন ছেশ্যন আছে মুকলি সভা আছে গতিকে আজি যিহেতু 11 ফেব্ৰুৱাৰী আমাৰ এজেণ্ডা মৰ্মে আমাৰ বা কাৰ্যসূচী মৰ্মে আমাৰ খন্তেক সময়ৰ পিছত আমাৰ ডেলিগেট ছেশ্যন আৰম্ভ হ'ব গতিকে ইয়াত আমাৰ বিভিন্ন ধৰণৰ এজেণ্ডা আছে বিশেষকৈ আমি আজি ৰাভা জনগোষ্ঠীটোৰ যি অমীমাংসিত সমস্যা আমাৰ ৰাভা জনগোষ্ঠীটোৰ যি অমীমাংসিত সমস্যা আমি দীৰ্ঘদিন ধৰি এই ভাৰত চৰকাৰ সেই অসম চৰকাৰক আমি দাবী জনাই আহিছোঁ ৰাভা হাছং অট'নমাছ কাউন্সিলখনক ভাৰতীয় সংবিধানত 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিব লাগে 6th শিডিউল আমি দাবী কৰি আহিছোঁ এই ভাৰত চৰকাৰ অসম চৰকাৰক আমি দাবী কৰি আহিছোঁ গতিকে এইটো আমাৰ মেইন এজেণ্ডা তো ইয়াৰ লগে লগে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ বাহিৰত থকা যিখিনি নেকি আমি ৰাভা মানুহ আছোঁ সেই বিটিআৰে হওক সেই বা আন অঞ্চলতে হওক আমি ৰাভা হাছং অট'নমাছ কাউন্সিলৰ বাহিৰত থকা ৰাভা মানুহখিনিয়ে আমি শৈক্ষিক সামাজিক অৰ্থনৈতিক সাংস্কৃতিক ৰাজনৈতিক দিশত যিহেতু আমি ৰাভা মানুহখিনি আজিও পিছ পৰি আছোঁ ৰাভা জনগোষ্ঠীটো আমি আজিও পিছ পৰি আছোঁ গতিকে এই আমাৰ নিজৰ মানুহখিনি আগুৱাই লৈ যোৱাৰ স্বাৰ্থত আমি চৰকাৰক দাবী জনাই আহিছোঁ আমাক ৰাজনৈতিকভাৱে আমাক সুৰক্ষিত কৰিব লাগে আমাক সাংস্কৃতিকভাৱে সুৰক্ষিত কৰিব লাগে আমাক অৰ্থনৈতিকভাৱে সুৰক্ষিত কৰিব লাগে চৰকাৰখনে বিশেষ মানে ব্যৱস্থাৰে আমাৰ যি ভাষা এই ভাষাটো আজি আমাৰ হেৰুৱাই যোৱাৰ দৰে উপক্ৰম হৈছে কিন্তু আমি অসম চৰকাৰক বাৰে বাৰে অনুৰোধ জনাই আহিছোঁ আমাক ভাষাটো শিকিবৰ কাৰণে ব্যৱস্থা কৰি দিয়ক ভাষাটো মিডিয়ামৰলৈকে তেওঁলোকে মানে উন্নতিকৰণৰ তেওঁলোকে আমাক ব্যৱস্থা কৰি দিয়ক তো আমাৰ মেইন দাবী ভাৰতীয় সংবিধানত 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিব লাগে ৰাভা হাছং অট'নমাছ কাউন্সিলখনক আৰু ৰাভা হাছঙৰ বাহিৰত থকা ৰাভা মানুহখিনিক এই উন্নয়ন পৰিষদৰ দৰে এটা বিশেষ ব্যৱস্থাৰে এই অঞ্চলৰ মানুহখিনিক আগুৱাই লৈ যোৱাত চৰকাৰখনে এটা বিশেষ ভূমিকা ল'ব লাগে বুলি পেলাই আমি দাবী জনাইছোঁ তো সেইখিনি আমাৰ মেইন দাবী